হেল্ল' কি খবৰ সকলোৰে। আজিৰ ৰেচিপিটো হৈছে কলডিলৰ ভিতৰত যে বগা বগা ফুলকেইটা থাকে, সেই বগা বগা ফুলকেইটাৰ পৰা মই বৰা বনাম। বৰা বনোৱাৰ আগতে কলডিলৰ যিটো ফুল হয়, ফুলটোৰ ভিতৰত আঁহ থাকে, সেই আঁহখিনি গুচাই ল'ব লাগিব। কেনেকৈ গুচাব লাগে মই এইটো ভিডিঅ'টোত দেখুৱাই দিম। মায়ে কৰি দিছে মই সেইখিনি কাম। তাৰপিছত আৰু বইল কৰি ল'ব লাগিব। আঁহখিনি গুচাই উঠি বইল কৰি 5 মিনিটমান সময়, মানে এগুতল অহালৈকে বইল কৰিব লাগিব। তাৰপিছত পানী যোৱা পাত্ৰ এটাত থৈ দিব। থৈ দিলে পানীখিনি যেতিয়া গুচি যাব, 5 মিনিট 10 মিনিট লাগে, পানীখিনি গুচি যাব। তাৰপিছত বনাব ষ্টাৰ্ট কৰিব। এয়া কলডিলৰ ফুলখিনিৰ পৰা আঁহখিনি গুচাই ল'ব লাগিব। এইখিনি আঁহ গুচোৱা কামখিনি মোক মায়ে কৰি দিছে। আঁহ গুচাওঁতে অলপ টাইম লাগে, সেইকাৰণে যদি ৰাতিপুৱা বেছি কাম থাকে, ৰাতিও মানে ধুনীয়াকৈ আঁহখিনি গুচাই থৈ দিব পাৰে। মই ভিডিঅ'টো ধুনীয়াকৈ দেখুৱাই দিছোঁ কেনেকৈ আঁহখিনি গুচাব লাগে। জানাখিনিয়েতো জানে, যিসকলে নাজানে তেওঁলোকৰ কাৰণে মই ধুনীয়াকৈ দেখুৱাই দিছোঁ যাতে সহজ হয়। আঁহখিনি গুচাই হৈ গ'ল। এতিয়া মই এইখিনি বইল হ'ব দিম, ফুলখিনি। কেৰাহীটোত মই পানী দি দিলোঁ আৰু ওপৰত ফুলখিনি দি দিছোঁ। এবাৰ উতল অহালৈকে, এবাৰ যেতিয়া পানীখিনি উতলিব সেইখিনি সময়তে নমাই থ'লে হ'ব। পানীখিনি উতল আহি গ'ল, এতিয়া নমাই থৈ দিওঁ। যিকোনো পানী যোৱা পাত্ৰ এটা থৈ দিলে হ'ল। 10 মিনিটমান সময় থৈ দিব লাগিব, তেতিয়া গোটেই পানীখিনি গুচি যাব। মই কাঁহী এখনত লৈ ল'লোঁ। পানীখিনি যোৱাৰ পিছত হালধি দি দিছোঁ অলপ, জিৰা পাউডাৰ অকণমান দি দিম, আৰু দিম নিমখ আন্দাজমতে দি দিব। মই অলপ দি আৰু নেক্সট আৰু অলপ দি দিছোঁ এয়া। আৰু দিম সেয়া বেচনখিনি দি হাতেৰে মিহলাই দিম। অলপ মিৰ্চি পাউডাৰো দি দিছোঁ। এইটো কিন্তু অপশ্যনেল হয় দেই। কেৰাহীত ৰিফাইন তেল গৰম হ'ব দিছিলোঁ। তেলখিনি গৰম হৈ গৈছে। এতিয়া 4-5টাকৈ ফুল লৈ ফ্ৰাই হ'ব দিম। জুইটো একদম কমত ৰাখিব। ওলোটাই দিব। যেতিয়া ৰঙচুৱা পৰে দুইফালে, তেতিয়া নমাই থ'ব। তেতিয়া ধুনীয়া ক্ৰিস্পি হয়, খাই ভাল লাগে। দেখিছেনে কালাৰটো? এনেকুৱা কালাৰ হ'লেই নমাই থৈ দিব। এনেকৈ গোটেইখিনি ফ্ৰাই কৰি ল'ম। মই এবাৰ ফ্ৰাই কৰাটো দেখুৱাই দিলোঁ। এয়া গোটেইখিনি আমাৰ ফুলখিনি ফ্ৰাই হৈ গ'ল। খাই বহুত ভাল লাগে। আপোনালোকেও ট্ৰাই কৰি চাব।